হেতে দি পালি হে চাপা এই কেটা মই পা করে কালি রে হিঙি নাই হিঙি কেটা কালি পাহি পাই লাগছে নাই হ্যাঁ স্যাং কি দাও দিছে ঠান্ডা খুন্দি আছে শিঙি মাছ আৰু অমৰা টেঙা হয় এয়া মাহীয়ে খাই আছে হাই আৰু এই মোৰ ঠাণ্ডা খুন্দি ললো লৈ উঠি এতিয়া ভাত খাব ওলাইছো আৰু শিঙি মাছ আৰু মই নাখাও ইহঁতসকলে শিঙি মাছ খাব আৰু আজিতো মাছ মাৰিছো আপোনালোকক তো দেখুৱাইছোৱে আৰু তো ভাত খাওঁ ৰেডি হৈছে আৰু এয়া উহা চাউলৰ ঠাণ্ডা হয় আৰু এয়া মা আৰু ময়ে বনাইলো আৰু ভাগিনজনীয়ে ভাজি দিলে আৰু মা আৰু ময়ে খুন্দিলোঁ আৰু বাকীখিনি ভিডিঅ' কৰিছোঁ কিন্তু কথা কোৱা নাই বাৰু কাম কৰি থাকিলে কথা কোৱা নহয় সেইকাৰণে সেয়াই ভাত পানী খোৱা হ'ল এতিয়া আৰু এটা মাহঁতে ধানখিনি বান্ধি আছে তাৰপিছত আৰু দেখুৱাম হাই ফ্ৰেণ্ডছ এতিয়া মই মাৰ ঘৰৰ পৰা আহিলোঁ অলপ আগতে আহিলোঁ আৰু এতিয়া এটা পাৰ্চেল আছিল সেইকাৰণে মই গুচি আহিলোঁ আৰু মাৰ ঘৰৰ এড্ৰেছটো তাতে অলপ দিগদাৰী হয় সেইকাৰণে আৰু তাকেলৈকে যাব লগা হয় সেইকাৰণে মই ঘৰত আহিলোঁ আৰু কালি ৰাতিপুৱা ঘৰত যাম আৰু ঠাণ্ডা খুন্দিব আছে সেইকাৰণে এতিয়া পাৰ্চেলটো ল'লোঁ যেতিয়া আপোনালোকক আনবক্সিং কৰি দেখুৱাম আৰু লগতে আপোনালোকে চাওক ময়ো চাওঁ কি ল'লোঁ এয়া দেখিছিলোঁ ছিঙিলোঁ এতিয়া উলিয়াই ল'লোঁ এইটো হৈছে কুৰ্তি হয় আৰু বেক চাইডটো এনেকুৱা হয় আৰু ওপৰটো এনেকুৱা হাফ কোট হয় এনেকুৱা হাফ হয় কোট চিষ্টেম হয় আৰু ইয়াৰ ভিতৰতো এনেকুৱা হয় এইটো সকলোৱে পিন্ধিছে বাৰু আপোনালোক চবে পিন্ধিছে গম পাওঁ লং হয় এইটো লং হয় আপোনালোক সকলোৱে পিন্ধিছে আৰু গম পাবই চাগে আৰু এইটো এনেকুৱা হ'ব এনেকুৱা হয় ভাল লাগিছে মোৰ মই বাৰু পিন্ধি আপোনালোকক দেখুৱাম এতিয়া মোৰ সময় নাই আৰু এতিয়া নিপিন্ধো যেতিয়া পিন্ধো তেতিয়া আপোনালোকক দেখুৱাম আৰু এইটো আৰু এই মাত্ৰ আহিছে এই জাষ্ট এই মাত্ৰ এইটোৰ পে'মেণ্ট হয় 589 হয় ইয়াত ৰুপিজটো ক'ত লিখা আছে ইয়াত নাই দেখোন এইটো আছে ওপৰত এইটো ওপৰত 589 হয় আৰু এইটো ফ্লিপকাৰ্টৰ পৰা ল'লোঁ ভাল লাগিছে আপোনালোকক দেখুৱালোঁ আৰু পিন্ধি কেনেও মই দেখুৱাম এতিয়া ৰাখিছোঁ এতিয়া আমি দুই পোৱাটো আমি জুই পুই আছো আৰু ৰিয়াঞ্চিও জুই পুই আছে আৰু এইটো হৈছে ৰিয়াঞ্চি মই এবাৰ দেউতাই দিওঁ এইটো হৈছে ৰিয়াঞ্চি জুই পুই আছে দেখিছিলে বাৰু সকলোৱে লাৰি দি দয়ে এই কিবা লাল মা মু গুলাছো বানছে হাই গাইছ আজি নেক্সট ডে আৰু আজি ঠাণ্ডা খুন্দি আছোঁ আৰু কিমান ঘাম হৈছে দেখিছে চাগে বাপৰে বাপ বহুত খুন্দিলোঁ কালিৰ পৰাই আৰু আজিও ৰাতিপুৱা মাৰ ঘৰৰ আগতে নিজৰ ঘৰত খুন্দিলোঁ তাৰপিছত এতিয়া মাহঁতৰ ঘৰতো খুন্দি আছোঁ এয়া মা আৰু এটা ছোৱালীয়ে মানে তিৰোতাই হয় কিবা দেখিছেনে ইমান ঘাম হৈছে বহুত কষ্ট হৈছে দেই মই দেখুৱাই আছোঁ সিহঁতক চাহ দিছোঁ
ভিজুৱাই কই বহুত দিছে এই মাছ খুৱাইছো গুটিয়াকে কবিতা চাক খালি যা আজি মঞ্চত উপবিষ্ট শ্ৰীযুত অক্ষয় মিশ্ৰ দাস অক্ষয় মিশ্ৰ ছাৰ আৰু সুন্দৰীয়া সত্ৰৰ ডেকা বুঢ়া সত্ৰাধিকাৰ শ্ৰীযুত জগন্নাথ দেৱ অধিকাৰী বাপ বিশিষ্ট সমাজসেৱক হেমন্ত কথাই তেখেতক আমি শলাগৰ আগবঢ়াইছোঁ আৰু লগতে এই অঞ্চলৰ সমাজ অৰ্থাৎ বিশিষ্ট সমাজসেৱক হেমন্ত দেউৰী দেখি ভাবিছে চাগে ইয়াত আৰু এই পথাৰৰ মাজত কিয় আছোঁ ইয়াত হৈছে খোল বাদ্য অফ একাডেমি এখন স্কুল হ'ব আৰু মোৰ দেওৰৰ আৰু তাৰ কাৰণে ইয়াত আজি আহিলোঁ আৰু আপোনালোকক লৈ আহিলোঁ আজি ডে 3 হয় আৰু একেলগে মই ভিডিঅ'খিনি অলপ অলপকৈ বনাই আছোঁ আৰু আপোনালোকক একেলগে এটা কৰি দেখুৱাম নিশ্চয় কাইলৈ দিম ভিডিঅ'টো আপলোড ভাবিছোঁ আমাৰ ইতিমধ্যে সফল হৈছে চৰকাৰে আমালৈ মাটি কিছু দিয়াৰ প্ৰস্তাৱ লৈছে আৰু এতিয়া আমাৰ এই একাডেমি খোল বাদ্যৰ মূল উদ্দেশ্য হ'ল আমাৰ ইয়াত এখন সাংস্কৃতিক গাঁও হ'ব য'ত আমাৰ সত্ৰীয় সংস্কৃতি আৰু আমাৰ লোক সংস্কৃতিখিনি ইয়াত ল'ৰা ছোৱালী থাকি আমাৰ ইয়াত শিক্ষা গ্ৰহণ কৰিব পাৰিব আৰু আমাৰ বাহিৰত আমাৰ বৰপেটা অঞ্চলৰ বাহিৰত বা অসমৰ বিভিন্ন অঞ্চলৰ পৰা ল'ৰা ছোৱালী যেতিয়া আমাৰ বৰপেটা শৈলীৰ ওপৰত শিকিব বিচাৰিব তেতিয়া এই সাংস্কৃতিক গাঁৱত থাকি তেওঁলোকে আমাৰ এই সত্ৰীয় সংস্কৃতি তথা লোক সংস্কৃতিৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব অকল আমাৰ লোক সংস্কৃতিৰ ওপৰতে নহয় ইয়াত আমাৰ থলুৱা আমাৰ হাই ফ্ৰেণ্ডছ আৰু এতিয়া আহি পালোঁ তাৰ পৰা আহি পালোঁ আৰু আহি পাই ভাবিলোঁ যে ভিডিঅ'টো আৰু শেষ কৰোঁ আৰু 3 দিন ধৰি হ'ল আৰু বহুত দীঘলীয়া হৈ যাই আছে আৰু বিহু আহিল বিহুত ভিডিঅ' কৰিম আৰু এতিয়া তাৰ পৰা আহিলোঁ যিহেতুকে ভাবিলোঁ যে ভিডিঅ'টো শেষ কৰোঁ আজি আৰু যিজন মনোজ কুমাৰ দাস বুলি কয় সেইজন হৈছে মোৰ দেওৰ আৰু তেখেতৰ এখন স্কুল আৰম্ভ কৰিছে খোল বিদ্যা অফ একাডেমি আপোনালোকে ইউটিউবত মাৰি চালিও পাব বা এনেও পাব ফেচবুকতো পাব সেই স্কুলখনৰ কথা আৰু আজি তেওঁক এডোখৰ মাটি দিয়া হ'ল তাত স্কুল কলেজ আৰু তাৰপিছত হোষ্টেলো বনাব পাৰিব তাত আৰু সেনেকুৱাকৈ সেইখিনি কৰিলে আৰু আমিও গ'লোঁ ভাত খালোঁ আৰু সকলোকে খোৱালেও আৰু কোন কোন আহিছিল কোন কোন অহা নাই মইতো ভিডিঅ' কৰিছোঁ আৰু বাকীখিনিও মই আপোনালোকক দেখুৱাম ফটো আকাৰে হ'লেও দেখুৱাম যি কৰি হ'লেও পালে মই দেখুৱাম আৰু